এই 12 বছৰ বয়স হলে মই আছিলো ভাল লৰা দুটা চকলেট খাই লৈ গোটেই ৰাতি কিতাপ পঢ়া ভালকেতো চলি আছিল লাইফ উইদাউট ডিষ্ট্ৰেকশ্যন 13 বছৰ হোৱাৰ পিছত শুৰু হ'ল এডিকশ্যন এইবোৰ চব বেয়া বস্তু মই ভালকে জানিছিলো ট্ৰাই কৰিম বুলিহে মই এই ঘাটিত খোজ দল অভ্যাসটো লাগি গ'ল মনত মোৰ থাকি গ'ল ভাল লৰাৰ পৰা চিধা গৈ এই বিস্তনাৰ বনি গ'লে হ'ব পাৰো ভঙুৱা মই হ'ব পাৰো মদাহী কিন্তু তুমি নেজানা ভাই মই এটা খিলাৰী জোৰ আছে গাত তাৰ বামুণীয়া জাত তাৰ শব্দত মোৰ PhD ভাই ৰেপ লিখো আৰগাৰ মায়ে সদায় দিনত দিয়ে এগাল এগাল বকনি সেইবোৰ ভাবি গুলি মোৰ ভাই নিশা নাহে টোপনি এনেকৈয়ে চলি আছে জীৱনৰে ঠেলাখন এইটো মোৰ লাইফ ভাই নহয় শৰাই ঘাটৰত মানুহে মোক কয় তই ল'ৰা হলি নষ্ট মাটিতো মিলাই দিলি বাপে মাৰ কষ্ট মোৰ কথা কৈ মাৰে ধপ মস্ত মস্ত দিছে তহঁতৰ বাবে মোৰ ৰেপেই যথেষ্ট কোন কুকুৰ পোৱালি শব্দত মই PhD অৰ্গেনিক ল'ৰা মই ড্ৰাগছ নকৰো LSD পলাই যাম ইয়াৰ পৰা ইয়ালে অহা বাটে দি ৰেপ যদি মই শুৰু কৰো তেজ ওলাব মুখে দিয়ে হৈ গ'ল মই